নমস্কাৰ বিনিয়োগী ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফলো কৰি দিব। বন্ধুসকল, আজি আমি আলোচনা কৰিম এটা সেক্টৰৰ এনেকুৱা এটা ইটিএফৰ বিষয়ে যিটো বহুত বেছি ডাউন হৈছে। সেক্টৰটো হৈ গ'ল ৰিয়েল্টি সেক্টৰ। ইটিএফটো হৈ গ'ল মটিলাল ওসৱাল নিফটি ৰিয়েল্টি ইটিএফ আৰু এই ইটিএফটো হৈ গ'ল বহুত বেছি ডাউন। এক মাহৰ হাইৰ পৰা যদি চাওঁ, প্ৰায় এক মাহত ইটিএফটো 17% ডাউন হৈছে। এক মাহৰ ভিতৰত ইটিএফত 17% ডাউন হোৱাটো কোনো নৰ্মেল কথা নহয়। এইটো এক মাহৰ ডাউনফল। আৰু যদি লং টাইম পিৰিয়ডত অল টাইম হাইৰ পৰা চাওঁ, ইটিএফটো 2024-ৰ 113 টকা প্ৰাইজৰ পৰা ডাউন হৈ বৰ্তমান 75 টকা প্ৰাইজত ট্ৰেড কৰি থকা দেখা গৈছে। মানে প্ৰায় 33% ডাউনফল হৈছে। মন কৰিবলগীয়া কথাটো হ'ল, কোনো এটা ইণ্ডেক্স বা ইটিএফ 33% ডাউন হৈ যোৱাটো একেবাৰেই সৰু কথা নহয়। ইটিএফ ইনভেষ্টমেণ্টক ছেফ ইনভেষ্টমেণ্ট বুলি কোৱা হয়। ইয়াত বহুত বেছি ৰিস্ক নাথাকে, ইয়াত ষ্টকৰ নিচিনা ভলিটিলিটি নাথাকে বা ষ্টকৰ নিচিনা ডাউনফল নাহে বুলি কোৱা হয়। তথাপিও কিন্তু এই ইটিএফটোত বহুত বেছি ডাউনফল হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এটা কথা, ষ্টকৰ তুলনাত ইটিএফৰ ৰিকভাৰী হোৱাৰ চান্স বহুত বেছি থাকে, কিয়নো এটা পাৰ্টিকুলাৰ ইটিএফত বহুকেইটা ষ্টক থাকে। কিছুমানে আণ্ডাৰ পাৰফৰ্ম কৰিলেও কিছুমানে কিন্তু পাৰফৰ্ম কৰিবই। হয়, আমি এটা কথা জানো যে ইটিএফ কেতিয়াও জিৰ' হ'ব নোৱাৰে, বাট ইমান ডাউনত অহাটো ভাল কথা নহয়। এনেকুৱা ডাউনফল সকলো ইনভেষ্টৰে ডাইজেষ্ট কৰিব নোৱাৰে। ইয়াত লক্ষ্য কৰিব, যিয়ে টপত ইনভেষ্ট কৰিছে তেওঁলোকৰ কি অৱস্থা হৈছে। তো ইয়াৰ পৰা গম পোৱা গ'ল, যদি আপুনি প্ৰপাৰ ডিচিপ্লিন আৰু ৰিস্ক মেনেজমেণ্টৰ সৈতে ইটিএফত ইনভেষ্টমেণ্ট নকৰে, তেতিয়াহ'লে ইটিএফতো প্ৰব্লেম হ'ব পাৰে। এইটো মাত্ৰ এটা ইটিএফে নহয়, এনেকুৱা বহুকেইটা ইটিএফ মাৰ্কেটত আছে। বহুকেইটা মমেণ্টাম বেষ্টেড ইটিএফ আছে, বহুকেইটা কোৱালিটি বেষ্টেড ইটিএফ আছে, যিবোৰত বৰ্তমান ভালেই ডাউনফল হোৱা দেখিবলৈ পোৱা গৈছে। ৰেলৱে ছেক্টৰটো ফৰ এক্সাম্পল হিচাপে ল'ব পাৰে। তো দেখা গৈছে যে এই ছেক্টৰিয়েল বেষ্টেড ইটিএফত অলপ ৰিস্কটো বেছি থাকে এজ কম্পেয়াৰ টু ইণ্ডেক্স বেষ্টেড ইটিএফ। এই যে ইণ্ডেক্স বেষ্টেড ইটিএফবোৰ, য'ত বহুকেইটা ছেক্টৰ থাকে, ইমান বেছি ডাউনফল হোৱা দেখা নাযায়, কিয়নো এটা ছেক্টৰে পাৰফৰ্ম নকৰিলেও আন এটা ছেক্টৰে পাৰফৰ্ম কৰিবই। চ' এটা বেলেঞ্চ বনি থাকে আৰু ইমান ডাউন হোৱা দেখা নাযায়, যেনে নিফটি 50, নিফটি নেক্সট 50 আদিবোৰ। কিন্তু এটা পাৰ্টিকুলাৰ ছেক্টৰ বেষ্টেড ইটিএফবোৰত অলপ ৰিস্কটো বেছি থাকে, কিয়নো ইয়াত যিবোৰ কোম্পানী থাকে সেইবোৰ এটা ছেক্টৰৰে থাকে। ইয়াত দেখিব পাৰিছে DLF, ফিনিক্স মিলছ, গডৰেজ, লোধা, পেষ্টিজ, ষ্টেট প্ৰজেক্ট আদিবোৰ। আজি ইটিএফটোত অলপ ৰিকভাৰী কৰা দেখা গৈছে, কিয়নো ইটিএফটোৰ কিছুমান কোম্পানীয়ে লাষ্ট ট্ৰেডিং ছেশ্যনত অলপ পাৰফৰ্ম কৰা দেখা গৈছে। তো কোনো এটা ছেক্টৰ যেতিয়া নন পাৰফৰ্মিং হয়, আৰ্নিং ভাল নহয়, তেতিয়া ইটিএফটো নন পাৰফৰ্মিং হ'ব পাৰে। আৰু আপুনি যদি সেই পাৰ্টিকুলাৰ ইটিএফত হেভি ইনভেষ্টমেণ্ট কৰি থৈছে, তেতিয়াহ'লে হেভি লছ হোৱাৰ চান্স থাকে। আপুনি যিমানেই ৰিস্ক মেনেজমেণ্ট কৰি লওক, যিমানেই প্লানিং কৰি লওক, তথাপিও কিন্তু লছ হ'ব পাৰে। তো এনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মাত্ৰ এটা উপায় আছে, যাতে আপোনাৰ হেভি লছ নহয়। সেইটো হৈছে আপোনাৰ পৰ্টফলিঅ'ক যিমান পাৰে সিমান ডাইভাৰ্চিফাই কৰি ৰাখিব। এটা বা দুটা পাৰ্টিকুলাৰ ইটিএফত ইনভেষ্টমেণ্ট নকৰি বেলেগ বেলেগ ছেক্টৰৰ ইটিএফ ল'ব পাৰে। নিফটি, নিফটি নেক্সট 50, বেংকিং ছেক্টৰ, PSU ছেক্টৰ, গ'ল্ড, চিলভাৰ, এই সকলোবোৰ ইনভেষ্ট কৰি পৰ্টফলিঅ'ত ডাইভাৰ্চিফাই কৰি ৰাখিব পাৰে। তেতিয়া এনেকুৱা ডাউনফলক মোকাবিলা কৰিব পৰা যাব। আৰু এটা জানিবলগীয়া কথা যে আপোনাৰ কেপিটেলৰ 5%তকৈ বেছি কোনো এটা পাৰ্টিকুলাৰ ছেক্টৰৰ ইটিএফত ইনভেষ্টমেণ্ট কৰিব নালাগে। এনেকুৱা নহয় যে একেলগে পাৰ্টিকুলাৰ ইটিএফটোত ফাণ্ডখিনি এল'কেট কৰি দিব। আপুনি প্ৰত্যেকটো ডাউনফলত অলপ অলপ কৰি ইনভেষ্টমেণ্ট কৰি যাব পাৰে। তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ ডাউনফলত মোকাবিলা কৰিব পাৰিব। এইটোৱে এটা উপায় আছে, বাকী ইয়াৰ কোনো ধৰণৰ ডাঙৰ মেথছ নাই। ইয়াৰ উপৰিও ছেক্টৰিয়েল ইটিএফত ইনভেষ্ট কৰাৰ আগত ছেক্টৰটোৰ ওপৰত অলপ এনালিচিছ কৰাটো দৰকাৰ। যদি কোনো ছেক্টৰ নন পাৰফৰ্মিং হয়, ডে বাই ডে লোৱাৰ ল' বনাই যাই আছে, তেতিয়াহ'লে ছেক্টৰটোত ইনভেষ্ট কৰা হাই ৰিস্ক থাকে। আনহাতে তেনেকুৱা ধৰণৰ ইটিএফত ৰিৱাৰ্ডো বেছি থাকে, কিয়নো এই ইটিএফে যদি ইয়াৰ পৰা ৰিভাৰ্চেল লয়, তেতিয়াহ'লে হাই ৰিটাৰ্ণ বনাই দি যাব। চ' কিছুমানে এনেকুৱা ধৰণৰ ডাউনফলক ইনভেষ্টমেণ্টৰ অপৰচুনিটি বুলি ভাবে, কিন্তু সকলোৰে পক্ষে এনেকুৱা ধৰণৰ ইটিএফত এভাৰেজ ডাউন কৰি থকাটো সম্ভৱ নহয়। বৰ্তমানৰ লেভেলৰ পৰা এইটো ইটিএফত আৰু 10% মান ডাউন হোৱাৰ সম্ভাৱনা আছে। চ' কোনে যদি এইটো ৰিস্ক ল'ব পাৰে, তেতিয়াহ'লে হাই ৰিটাৰ্ণৰ এক্সপেক্ট কৰিব পাৰে। চ' আপুনি যদি ছেফ ইনভেষ্টৰ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইটিএফৰ পৰা দূৰত থকাটো ভাল, কিয়নো ইটিএফটোত আৰু ডাউনফল অহাৰ সম্ভাৱনা আছে। চাব, NSEৰ ইটিএফবোৰ নিফটি 50ৰ দৰেই মুভ কৰা দেখা যায়,
আৰু বৰ্তমান নিফটি 50ত ইমান ডাউনফল অহা নাই, মাত্ৰ 3-4% ডাউনফল আহিছে। কিন্তু এই ইটিএফটোত 33% ডাউন হৈছে। আৰু যদি নিফটি 50 10% ডাউনফল আহিব হয় তেতিয়াহ'লে ভাবক এই ইটিএফত কিমান ডাউনফল আহিব পাৰে। আৰু এনেকুৱা সময়ত য'ত কোনো ধৰণৰ চেণ্টিমেণ্ট আমাৰ পক্ষত নাই, এফালে ট্ৰেড ৱাৰ চলি আছে, আনফালে কোম্পানীবোৰৰ আৰ্নিং ল', জিঅ' পলিটিকেল টেনশ্যন, FIIয়ে ডেইলি মান্থলি বেচিছত চেলিং কৰি থকা দেখা গৈছে। চ' মাৰ্কেট ওপৰত যোৱাৰ কোনো ধৰণৰ আশা নাই। তো আপুনি যদি ছেফ ইনভেষ্টৰ তেতিয়াহ'লে ইটিএফটোৰ পৰা দূৰত থকাটোৱেই ভাল। আৰু যদি আপুনি ৰিস্কি ইনভেষ্টৰ তেতিয়াহ'লে ইটিএফটোত ইনভেষ্ট কৰিব পাৰে, কিয়নো ইয়াত হাই ৰিৱাৰ্ডৰ চান্সো আছে। কোনো ধৰণৰ ইটিএফটোত এভাৰেজ কৰাৰ আগত আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰৰ পৰামৰ্শ লৈহে কৰিব, কিয়নো ইটিএফটো বহুত তলত গৈছে। চ' ইনভেষ্টমেণ্ট ভাবি গুণিহে কৰিব। বাকী এই ভিডিঅ'টোৰ জৰিয়তে ইনভেষ্টমেণ্টৰ কোনো ধৰণৰ ৰিকমেণ্ডেশ্যন কৰা হোৱা নাই। কোনো ধৰণৰ একশ্যন পাৰফৰ্ম কৰাৰ আগত আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰৰ পৰামৰ্শ লৈহে কৰিব। তো আমি ইটিএফটোৰ বিষয়ে সকলোবোৰ ডিটেইল কভাৰ কৰিলোঁ। চ' ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল, লাইক শ্বেয়াৰ আদিবোৰ কৰি দিব। কোনো ধৰণৰ যদি কুৱেশ্যন আছে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব, তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ'। টিল দেন টেক কেয়াৰ, বাই বাই, জয় আই অসম।